ইয়াতে লিখা আছে the computer based examination will be conducted in Hindi, English and in 13 regional languages: Assamese, Bengali, Gujarati, Kannada এইবোৰ ল্যাঙ্গুৱেজত দিব পাৰি আৰু ইয়াতে সব লিখা আছে ডিটেইলছটো হাইটটো মেলৰ কাৰণে 5 সেন্টিমিটাৰ কমাই দিয়া হ'ব আৰু ফিমেলৰ কাৰণে 2 সেন্টিমিটাৰ হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পঞ্চাংডাললৈ থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে চাগে আৰু আজিৰ ভিডিও টপিকটো একদম মই ফাৰ্ষ্টতে কম আৰু এসএসসিৰ মানে অনলাইন ওলাইছে দুটা পোষ্টৰ কাৰণে SSC MTS আৰু হাবলদাৰ বুলি ওলাইছে তাতে বহুতটা পোষ্ট আছে 11400 কিবা এটা আছিল পোষ্টটো তাৰপিছত হেতু এক্সাম আমি এবাৰ আসামিছতো দিব পাৰিম কিমান ভাল বহুত ভাল খবৰ মানে নাজানো কিন্তু আগতেও আসামিছত দিব পাৰে নেকি মই মানে এইটো এক্সাম দি পোৱা নাই এবাৰ ফাৰ্স্ট টাইম ময়ো দিম মই এপ্লাই কৰিম তাৰপিছত কিন্তু মই SSC GD এক্সাম দি পাইছো তাতে হিন্দী আৰু ইংলিছতে কোৱেশ্চন কাটে আৰু হেমতে আমি যেটো ল্যাঙ্গুৱেজ চয়েস কৰো ন হেতু ল্যাঙ্গুৱেজ মতে আমি এক্সাম দিব পাৰি মই হিন্দী মিডিয়ামতে এক্সাম দিছিলো SSC তাৰছত এতিয়াটো আসামিছত দিব পাৰে ইমান ভাল বহুত ভাল মানে আসামিছত দিব পাৰিলেতো ভাল ন সবৰ কাৰণে ভাল হয় আৰু হাইটৰ কথাটো ক'ব লাগিব হাইটটো ইমান নালাগে আমাৰ ST ফিমেলৰ কাৰণে হাইটটো 150 লাগে পাসপোর্ট নাথাকিলেও হৈ যাব আমাৰ ST ফিমেল হেতু কাৰণে বহুত ভাল খবৰ বুলি ক'ব লাগিব এটো আমি এতিয়া সবে অনলাইন কৰিব পাৰিম এক্সামটো দিব পাৰিম নহলেতো প্ৰায়ভাগ ডিফেন্সত এনেকা যাব মন আছে ন কিন্তু কিছুমানৰ হাইটটো নজুৰে হেতু কাৰণে যাব নোৱাৰে আৰু কিন্তু সেন্ট্ৰেলৰ আমাক ৰেহাই দিয়ে ST ফিমেলৰ কাৰণে ৰেহাই দিয়ে হাইটটো কাৰণ আমাৰ ST মানুহৰ অলপ হাইটটো কম থাকে হেতু কাৰণে ইহতেও বুজি পাই জানে আৰু হেতু কাৰণে সেন্ট্ৰেলৰ 150 লাগে ফিমেলৰ যিসকলে ডিফেন্সত যাম বুলি ভাবিছে হেসকলে এতিয়া SSC টো সেন্ট্ৰেলৰ হয় ন SSC অনলাইন কৰিব পাৰিব ময়ো কৰিম মই কালি পৰহিৰ ভিতৰতে ময়ো কৰিম আৰু এতিয়া মই আপোনালোকক গোটেই ডিটেইলছটো কৈ দিম মই এনে মিছাকে কৈছো নে হসাকে কৈছো সব ইয়াতে এতিয়া ওলাই যাব মই স্ক্ৰিন ৰেকৰ্ডিং কৰিছো ইহতৰ এডভাৰটাইজ ডিটেইলছটো মই এতিয়া আপোনালোকক দেখাম তাতে আসামিছত লিখা মানে কি আসামিছত এক্সাম দিব পাৰিব মানে আসামিছতো কোৱেশ্চন আহিব বুলি তাতে লিখা আছে আৰু হাইটটো আমাৰ ST কাৰণে 150 সেন্ট্ৰেলৰ মানে 150 বুলি লিখা নাই 152.4 বুলি লিখা আছে পাসপোর্ট আৰু তাৰ পাছত 2 সেন্টিমিটাৰ ৰেহাই দিয়া হ'ব বুলি তাতে লিখা আছে ওকে গাইস এতিয়া ভিডিওটো স্কিপ নকৰাকে চাই থাকিব হে গাইস ইয়াতে সব দিয়া আছে হেতু এডভাৰটাইজ ডিটেইলছ মানে নোটিস হয় ইয়াতে লিখা আছে 18 তাৰিখৰ পৰা আমাৰ অনলাইন আৰম্ভ হ'ব জানুৱাৰী তাৰছত 17 ফেব্ৰুৱাৰী লাষ্ট ডেট তাৰছত এক্সামটো হ'ব এপ্ৰিলত 2023 ইয়াতে লিখি দিয়া আছে আৰু পোষ্টটো SSC MTS ৰ কাৰণে 10800 কিটা আৰু হাবলদাৰৰ কাৰণে 529টা আছে এতিয়া দেখাম মই এক্সামটো আসামিছত দিব পাৰে নে নোৱাৰি ইয়াতে লিখা আছে স্কিম অফ এক্সামিনেশ্যন কম্পিউটাৰ বেসড এক্সামিনেশ্যন ইয়াতে তলদিয়া লিখা আছে দা computer based examination will be conducted in Hindi, English and in 13 regional language মানে হিন্দী ইংলিশ দ থাকিব আৰু তাৰ পাছতো 13টা ভাষাৰে ইহতি এক্সামটো পাতিব ইয়াতে আসামিজ বেংগলী গুজৰাটী কানাডা কনকনি মালায়ালাম মণিপুৰ মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু আদিতে এক্সাম দিব পাৰিব উৰ্দুতে ইয়াতে সব লিখা আছে ডিটেইলছটো আৰু এতিয়া মই আপোনালোকক দেখাম হাইটটো এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে লিখা আছে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট PSC মেলৰ কাৰণে হাইটটো 157.5 সেন্টিমিটাৰ আৰু ৰিলেক্সেবল মানে ৰেহাই দিব 5 সেন্টিমিটাৰ মানে মেলৰ কাৰণে 152 থাকিলেও হৈ যাব আৰু 681 আৰু ফিমেলৰটো হাইটটো লিখা আছে 152 সেন্টিমিটাৰ বুলি কিন্তু ৰিলেক্সেবল বাই 2.5 সেন্টিমিটাৰ আমাক মানে কমাই দিব আৰু ৰেহাই দিব আৰু তাৰছত আমাৰ 150 থাকিলেও হৈ যাব এটোৱে আৰু
আৰু ৱেইটটো 48 kg থাকিব লাগিব। ইয়াৰ পাছত এক্সাম চেণ্টাৰটো মই দেখাম, কিন্তু তাৰ আগতে একটা কথা কৈ ল'ম, কাৰণ মানে অনলাইন কৰাৰ আগতে ডিটেইলছটো চাব লাগে, কাৰণ এইবোৰ এক্সামত মানে কিমান হাইট লাগে এইবোৰ চব লিখা থাকে, আৰু এইবোৰ এক্সাম কিমান টান হয়, আৰু ইমান কষ্ট কৰি পঢ়া শুনা কৰাৰ পাছতো যদি আৰু পাছ কৰাৰ পাছত যদি দৌৰিবলৈ নিদিয়ে, মানে ফিজিকেলত যদি হাইটটো নোজোৰেগে, তেতিয়া কিমান কষ্ট লাগে ন, সেইটো কাৰণে এইবোৰ চাই ল'ব লাগে। এতিয়াতো ইমান হাইট নালাগে, সেইটো কাৰণে ভাল। আৰু এতিয়া মই চেণ্টাৰটো কৈ দিছোঁ। আমাৰ অসমত ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট, শিলচৰত চেণ্টাৰ পৰিছে, আৰু তাতে আমি চেণ্টাৰবোৰ দিব লাগিব, আৰু তাতে এক্সাম দিবলৈ যাব লাগিব। আৰু এতিয়া মই আপোনালোকক দেখাম এইটো এক্সাম দিবলৈ কিমান বয়স লাগিব, মানে কিমান বয়স হ'ব লাগিব। আৰু বয়সটো আমাৰ 18 বছৰৰ পৰা, ইয়াতে লিখা আছে 18 বছৰৰ পৰা 25 বছৰলৈকে দিব পাৰিব বুলি। ইয়াতে গোটেই ডিটেইলছটো লিখা আছে, সেইবোৰ আপোনালোকে দেখি পাইছে চাগে। 5 বছৰ ST OBC এসবৰ কাৰণে মানে কিবা বয়সটো কমাই দিয়া হ'ব, মানে ৰেহাই দিয়া হ'ব। আৰু কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ কৰিলে অনলাইন কৰিব পাৰিব। আৰু এইটো চবে ময়ো কৰিম, আপোনালোকেও কৰিব। চেণ্ট্ৰেল জব হয়, চেণ্ট্ৰেল জব এটা পাব পাৰিলে কিমান ভাল, চবৰ কাৰণে ভাল। আৰু আপোনালোকক দেখাম এক্সামত কি কি আহিব, সেইটো চিলেবাছটো দিয়া আছে। ইণ্ডিকেটিভ চিলেবাছ ফৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যন, ইয়াতে লিখা আছে নিউমেৰিকেল এণ্ড মেথমেটিকেলি এবিলিটি, অংক আহিব, আৰু ৰিজনিং আহিব, জেনেৰেল এৱাৰনেছ আহিব, ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন আহিব, এইকেইটা আহিব। আৰু আমি কম্পিউটাৰত এইকেইটা এক্সাম দিব লাগিব। আৰু ভালকৈ পঢ়া শুনা কৰি পিনি চবেই দিব লাগিব, আৰু তেতিয়াহে পাছ কৰিব। আৰু এতিয়া এইবাৰৰ এক্সামটো অলপ টাইমো বেছিকৈ দিছে বাৰু, 90 মিনিট দিছে। বাকী SSC GT এক্সামতো অকল 1 ঘণ্টাই টাইম দিয়ে, গোটেইকেইটা মানে কৰি শেষ কৰিব নোৱাৰি। আৰু